বিয়াসমূহত যেতিয়া মৰম লগা কইনাবোৰে ধুনীয়া ধুনীয়া পাটৰ সাজ পিন্ধে, তেতিয়া আমাৰ আন মহিলাসকলৰো ল'বলৈ মন যায়, নহয় জানো? মোৰো মন যায়। কিন্তু মন থাকিলে কি হ'ব, দামে দৰে মিলাবগৈ নোৱাৰোঁ। কিন্তু এইবাৰ এটি ধুনীয়া সুযোগ বিচাৰি পালোঁ ফেশ্বন হাটৰ জৰিয়তে। নমস্কাৰ, মই গুঞ্জন প্ৰিয়াই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি সৰু ভিডিঅ'লৈ। ফেশ্বন হাট হৈছে এখন বিপণী য'ত ধুনীয়া ধুনীয়া চাদৰ মেখেলা উপলব্ধ। তেওঁলোকৰ বিপণী আছে হোজাইত আৰু লগতে গুৱাহাটীৰ পাণ বজাৰত তেওঁলোকে নতুনকৈ বিপণী মুকলি কৰিছে। গতিকে আপোনালোকে যদি যিকোনো ধৰণৰ মেখেলা চাদৰ লওঁ বুলি ভাবে, তালৈ গৈ পোনপটীয়াকৈ চাই মেলি ধুনীয়াকৈ ল'ব পাৰে। নতুবা যদি অনলাইনৰ জৰিয়তে লওঁ বুলি ভাবিছে, তেনেহ'লে ফেশ্বন হাট নামৰ ফেচবুক পেজটি ফ'ল' কৰি ল'ব। তাতে সম্পূৰ্ণ ডিটেইলছ পাই যাব। এয়া মই এযোৰ পাটৰ কাপোৰ অৰ্ডাৰ কৰিছিলোঁ খুব কম মূল্যতে, কম সময়ৰ ভিতৰতে তেওঁলোকে এযোৰ ধুনীয়া কাপোৰ মোলৈ পঠিয়াই দিছে। এই ধুনীয়া কাপোৰযোৰৰ মেখেলা চাদৰ লগতে ব্লাউজৰ পিচ আৰু লগতে ছাইডৰ পাৰিসমূহ আছে। খুব ধুনীয়াকৈ পেকেজিং কৰি তেওঁলোকে মোলৈ কাপোৰ সাজ পঠিয়াই দিছে। গতিকে ভিডিঅ' এটি কৰি আপোনালোককো দেখুৱালোঁ। আৰু এই কাপোৰ সাজ পিন্ধি গুৱাহাটী দিছপুৰ কলেজৰ এটি অনুষ্ঠানত মই বৰগীত পৰিৱেশন কৰিলোঁ। এই ভিডিঅ'টিৰ জৰিয়তে মই ফেশ্বন হাটৰ স্বত্বাধিকাৰী লগতে কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে মোৰ ভিডিঅ'টি চাই থকাৰ বাবে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিলোঁ। এই ধুনীয়া কাপোৰ সাজেৰে মোক বাৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। গতিকে পলম নকৰিব, আজিয়ে ফ'ল' কৰি লওক ফেশ্বন হাট নামৰ ফেচবুক পেজটি। আজিলৈ তেন্তে আহিছোঁ। ধন্যবাদ, ভালেই থাকিব।